নমস্কাৰ বন্ধুসকল। গৰম ইমান বেছি পৰিছে নহয়, কি কৰিব উপায় নাই। আমিতো বেপাৰী বজাৰ কৰা মানুহ, বজাৰ নগ'লেও নহয়। যিমান গৰম হওক, ঠাণ্ডা হওক, বৰষুণ দিয়ক, আমি বজাৰ যাবই লাগিব। সেইকাৰণে মই বজাৰলৈ যাবলৈ ৰেডি হৈছোঁ। এইদৰে বাইকত নিজৰ যি কাপোৰ গাঁঠি আছে এইবিলাক বান্ধি লৈছোঁ। এনেদৰে গৰমৰ মাজতো বজাৰ যাবলৈ ৰেডি হৈছোঁ। এয়া চাওক, মই কিদৰে নিজৰ সামগ্ৰীখিনি, কাপোৰখিনি মই বান্ধি লৈছোঁ বজাৰ যাবৰ কাৰণে।